हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। আজি যাবলৈ লৈছোঁ আমাৰ শাহুমাৰ মমায়েকৰ ঘৰলৈ। এয়া চাওক ধুনু শুই আছে আৰু তাৰ বস্তুবিলাক পেক কৰি লৈছোঁ আৰু মই কি পিন্ধি আছোঁ দেখাই আছোঁ ৰ'ব। আৰু এজনী মই পিংক কালাৰ কাপোৰ এযোৰ পিন্ধিছোঁ। আমি মেধি অৱস্থাৰে कहाँ जाएगा? আৰু এয়া এতিয়া আহি পালোঁ শাহুমাৰ মামাৰ ঘৰলৈ। এইজন হৈছে শাহুমাৰ মামা এজন। আৰু এয়া চাওক বাহিৰত বহি আছোঁ। ক'ত বহি আছা? মোৰ মামা ককা ঘৰ। ইমান ভাল লাগিছে পৰিৱেশটো। ভিতৰত বহি আছিলোঁ অলপ আগত, কিন্তু ভিতৰত মানে গৰম, ইয়াতে ভাল লাগিছে। ইমানকে জাপ মাৰিছা যে? ক'ত আহিছা শুনো? ক'ত আহিছা? আমি এনাই ৰাম নেপাইলি। আৰু এতিয়া আমি আহি পালোঁ মাহী আইতাহঁতৰ ঘৰলৈ। মাহী আইতা মানে মোৰ শাহুমাৰ মাহীয়েকৰ ঘৰ। আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ মৌচুমী লাগি আছে ডাঙৰ ডাঙৰকৈ। আৰু এইফালে আৰু এজোপা ডাঙৰ টেঙা গছ আছে। চাওকচোন ইমান ধুনীয়াকৈ লাগি আছে, দেখিলে মানে ছিঙিবই মন নাযায় হয়নে? যেন সজাই থৈ দিম তেনেকুৱা লাগে। আৰু এইফালে চাওক পুৰা লাগিছে। হা এইজোপা কি? আমটো নহয়, এইটো কি হেৰি নেকি? এইটো কি হয় এইটো বস্তুটো? এইটোতো আম নহয়, মধুৰি। এইটো কি হয়? নহয় মধুৰি। এইটো কি হয় এইটো? আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ আমাক চাহ খাব দিছে, পিঠা নিমকি আদি কৰি। আৰু এইপিনে চাওক আৰু এজোপা গছ আছে, গোল নেমুৰ গছজোপা মই দেখাওঁ বুলি ভাবিলোঁ আপোনালোকক। চাওকচোন ইমান ধুনীয়াকৈ লাগি আছে। ধৰিব পাৰিছেনে আপোনালোকে নাজানো বাৰু। ৰ'ব দেই, মই এটা কাম কৰোঁ, বাহিৰলৈ গৈ পেলাই ওচৰৰ পৰা গছজোপা দেখাওঁ। এয়া চাওক মই এতিয়া বাহিৰলৈ আহিলোঁ, তেওঁলোকৰ ঘৰৰ ছাইডৰ পিনে আছে গছজোপা। এইজোপা চাওকচোন একদম তলতে লাগি আছে, হাতেৰে ছিঙিব পৰাকৈ। চাওকচোন ইমান ধুনীয়াকৈ লাগি আছে, কিন্তু এনেকৈ দেখিলে খাবলৈ মন নাযায় জানেনে? মানে গছজোপাতে দেখিয়ে মানে ভাল লাগে, ছিঙিবলৈ মন নাযায়। আৰু নেমু গছজোপা মানে বৰ ডাঙৰ হৈ গৈছে, একদম ওপৰ ফালেও মানে বহুত ওখ হৈ গৈছে গছজোপা। চাওকচোন ইমান ধুনীয়াকৈ লাগি আছে গোল নেমু। গাঁৱৰ পৰিৱেশত এইবিলাকে বৰ ভাল লাগে কিন্তু। আৰু আমাৰ ধুনুক চাওকচোন। আৰু মই যে অলপ আগত দেখাইছিলোঁ আম গছজোপা, তাৰ পৰা চবেই পাৰি আনিলে ভাইটিহঁতে। পাৰি আনি পেলাই এয়া আমি কাটি আছে ভণ্টিজনীয়ে আম। আচলতে তাই ভণ্টি নহয়, মাহী বুলি ক'ব লাগে। তাই আম কাটি আছে খাবলৈ। কি কৰিছা? ধুনুলে হেৰি খানাটো পিচি আছে। কি কি দিলা? মই নাই দিয়া, মায়ে বনাইছে। কলা হৈ গ'ল যে। এই হেৰি আকৌ দাংবডি দিছে, মগু দাইল আৰু আৰু পিছপিনে তেওঁলোকৰ কেঁচা ঘৰ এটা আছে। সেই ঘৰটোত মাহী আইতাই কি কৰিছেনো বলকচোন আপোনালোকক দেখাওঁ।
তেওঁ বৰ বিশেষ কাম এটা কৰি আছে, মই সেইকাৰণে ভাবিলোঁ দেখাওঁ বুলি। এয়া চাওকচোন তেওঁ কি কৰিছে। আচলতে তেওঁলোক আহোম মানুহ হয়, সেইকাৰণে তেওঁ এতিয়া সাজ চেপি আছে আৰু এইফালে তেওঁ বুট ভাজি কৰি আছে সাজৰ লগত খাবৰ কাৰণে। আমাৰ তাই ব্লগ বনাই যে ইউটিউবত, তাত দিবলৈ আৰু অঁ আৰু ব'লক এতিয়া তেওঁলোকৰ গঁৰালটো চাওঁগৈ। এয়া এইপিনে তেওঁলোকে পুহিছে লোকেল মুৰ্গী আৰু এই ঘৰটোত পুহিছে ছাগলী। তেওঁলোকৰ ঘৰত মানে গোটেইখিনি বস্তুৱে আছে, ছাগলীৰ পৰা লৈ আপোনাৰ মুৰ্গী আৰু বাকীখিনিতে দেখালোৱে আপোনালোকক। আৰু বাকী বহুতখিনি কিবাকিবি খেতি আছিলে তেওঁলোকৰ, দাংবডি আৰু বেলেগ বিভিন্ন ধৰণৰ চব্জি, সেইখিনি মই আপোনালোকক দেখাবই নোৱাৰিলোঁ। এইজোপা নেমুজোপা আকৌ এবাৰ দেখাই দিছোঁ মই আপোনালোকক। আৰু মই যে আপোনালোকক অলপ আগত দেখাইছিলোঁ সাজ চেপি আছিলে, এয়া চাওক ৰেডি কৰি দিছে খাবৰ কাৰণে। এয়া আমাৰ মা শাহুমা ভাগৰ মহা, আৰু এয়া হৈছে মাহী, আমি মাহী এনাই ক'ব লাগে। আৰু এইপিনে হৈছে মামা, মানে মাহী এনাই ভাগৰ ল'ৰা। এয়া কি কয় মহা আৰু ভাগিন ন, পাত্তাই নাই দিয়া মায়ে একেবাৰে মাহীয়েকৰ ঘৰলৈ আহি। মাহীয়েকৰ ঘৰলৈ আহি একদম পাত্তাই দিয়া নাই, ভিডিঅ'ত উঠাই আছো মাতেই দিয়া নাই এফালে। মোৰ কিমান আনন্দ লাগিছে। অ কৃষ্ণ, ইমান দিপা দেখিছো, একদম ইয়াতকে সৰু পৰা দেখিছো নহয়, বাপেকৰ প্ৰতি ইমান টাইম। এই আকৌ সেই বেলেগ এজন মামাৰ মানে মমায়েকৰ ছোৱালী। অলপ আগত যে গৈছিলো সিহঁতৰ ঘৰলৈ গৈছিলো, এইকো আমাৰ ঘৰতে, আমাৰ লগতে লৈ আহিলো ইয়ালৈ। আমাৰ কিন্তু ইউটিউব চেনেল আছে নাই? খুলিবা এটা, খুলিব যা তাৰ পঢ়াটোৰ বাদে। ভাত পানী খাই ধুনুক একদম টোপনি গ'লগৈ। আৰু এয়া মই মাহী বুলি মাতিব লাগে দেই, কিন্তু তাই মোতকৈ মানে বহুত সৰু, বহুত সৰু। আমাৰ মানে শাহুমাৰ মমায়েকৰ ছোৱালী, কিন্তু তোমাৰ কিমান হৈছে বয়সটো যে? 23। বহুত সৰু, মইতো 31। 31 নিচিনা নালাগে নে? কিমান দিন লাগিছে? 31 বোলে। এয়া চাওকচোন তেওঁলোকৰ জুইশালটো পকা, মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ, মই আগতে দেখা নাই পকা জুইশাল। আৰু এয়া চাওক ভাত খাবলৈ দিছে লোকেল চিকেন, এগ কাৰী আৰু ডাল, আৰু এয়া আলোকেশ হতে খাবলৈ লৈছে। মই আগতেই খাই দিলোঁ, যিহেতু ধুনুক মই ল'ব লাগিব। এতিয়া আলোকেশ, শাহুমা, বাকী সকলোখিনি এতিয়াহে খাইছে। এইটো ভেদাইলতা নৰসিংহৰ আম না চাটনিটো, আমৰ চাটনি মই বনাইছোঁ। নাই তাই বনাইছে। আমি ফুৰি চাকি আহিলোঁ। ধুনুক চাওক, তাক কাপোৰ সলাই দিয়াই নাই, খালি হাফ পেণ্টটো খুলি থৈ দিছোঁ। মানে আলহী ঘৰতে খুলিলোঁ দেই তাক। তাৰমানে উৎপাত, মানে কি ক'ম আৰু, একে জেগাত নাথাকে মানে ল'ৰা। ইয়াৰ মানে আজিকালি ইমান উৎপাত হৈছে নহয়। আহি পেলাই চাহ তাহ খালোঁ, ই আজিকালি থিয় হ'বলৈ ধৰিছে, গম পাইছেনে? এনেকৈ ধৰিব, চোলাত ধৰি পেলাই এইটো ধৰি পেলাই সি মানে থিয় হৈ দিয়ে। বহিবলৈ পৰা হোৱাই নাই এইপিনে, সি মানে থিয়হে হ'বলৈ ধৰিছে আৰু একদম এনেকৈ ধৰি পেলাই থিয় হৈ দিয়ে। থিয় হৈ দিছে। এয়া তোমাৰ থিয় হ'বলৈ হোৱা নাই নহয় এতিয়া, গম পাইছা নাই? ভালকৈ বগাই লোৱাচোন। ভালকৈ বহিব পৰা নাই, ভালকৈ একদম পাৰফেক্ট বগোৱা নাই। বগাইছে মানে একদম মানে পাৰফেক্টকৈ বগোৱা নাই, একদম স্পীডত কি বিচনাত বগাই, পকাত দি দিলে নবগাই। কিন্তু বিৰাট টেঙৰ, দুখ পাব নেকি বুলি জঁপিয়াইছে, দেখিছে? বেলেগ উৎপাত মানে। আজি গৈ পেলাই বিৰাট ভাল লাগিলে।
আজি মানে শাহুমাৰ মাহী মামা তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ নিজ খালৈ কুকুৰাত থাকে তেওঁলোকে আৰু মাহী আইতাগৰাকী পাটচাকুত থাকে তালৈ গৈছিলোঁ ৰাম দেখিছে নাই সি মানে আজিকালি কেনেকুৱা জঁপিয়াই মানে ক'বই নালাগে আৰু ভিডিঅ'টো ভাবিছোঁ আজি ইয়াতে এণ্ড কৰি দিওঁ বুলি যদি ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই 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 কৈ দিয়া বাই বাই আমি কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ ইয়াক মানে চেঞ্জ কৰি দিয়া নাই কৰি দিম আৰু বাই বাই